স্যার পড়াবোৰ মনত নাথাকে পঢ়িলেও মনত নাথাকে পঢ়িছোঁ ছাৰ নক'ব আপুনি নপঢ়া বুলি পঢ়িছোঁ ছাৰ মনত নাই ছাৰ হয় এনেবোৰ ডাইলগ আপোনালোকে নিশ্চয় শুনি থাকে ডাইলগ নহয় আচলতে এইবোৰ প্ৰকৃত কথা কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে আমাৰ সমাজত যিবোৰে পঢ়া শুনাবোৰ নিতৌ কৰে কিন্তু পঢ়া শুনাবোৰ মনতহে নাথাকে গতিকে আজি লৈছোঁ আপোনালোকৰ বাবে ছুপাৰ হেক টিপ টপাৰ্ছ টিপ অৰ্থাৎ টপাৰ্ছসকলে ফ'ল' কৰা এটা টিপ আৰু সেই টিপটো আপুনি যদি মানি চলে নিশ্চয় সকলোবোৰ পঢ়া মনত থাকি যাব খালি বুজি ল'ব মই কি ক'ব বিচাৰিছোঁ তেতিয়া সকলো সফল হৈ যাব আৰু ক'ব নালাগে আৰু ছাৰ মুখস্থ নাথাকে এবাৰ পঢ়িলে হৈ যাব খালি বুজি লওক কি ছিষ্টেমত পঢ়িব লাগে গতিকে ষ্টুডেণ্টসকলৰ বাবে বনাইছোঁ শ্বেয়াৰ কৰিব সকলোলৈ সকলো ষ্টুডেণ্টলৈ দায়িত্ব তোমাৰ ষ্টাৰ্ট কৰোঁ জানো আচলতে তোমালোকৰ স্কুলৰ 1 ৰোল নম্বৰজনে কি ফ'ল' কৰে বা টপাৰ্ছসকলে কি ফ'ল' কৰে সকলো টপাৰৰ ক্ষেত্ৰত নহ'ব কিন্তু 70 to 80% ক্ষেত্ৰত ছেম থাকে সেইহে কৈছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো স্কিপ নকৰিব গোটেইখিনি চালেহে বুজি পাব যদি স্কিপ কৰে নহয় আধাতে বুজি নাপাব কিন্তু এনে টাইমখিনিও যাব বুজিও নাপাব গতিকে বুজি লওক একেবাৰে সহজ কথা দুটামান ক'ম শুনি লওক ষ্টাৰ্ট এটা কথা কোৱা তুমি পোনপ্ৰথমে এটা কথা কোৱা যে তোমাক যদি এটা সাধু কথা মুখস্থ কৰিব দিয়ে আৰু তোমাক এটা চমুটোকা মুখস্থ কৰিব দিছে এতিয়া তাৰ মানে তোমাক কি কৰিব দিছে যে তোমাক মই 10 মিনিট সময় দিছোঁ দুইটা তুমি পঢ়া তাৰপিছত মোক মাতি দিব লাগিব ছেমটো নহয় আৰু যেনে নলেজখিনি যি শিকিলে সেইখিনি মাতি দিব লাগিব গতিকে তুমি কোনটো পাৰিবা 99% কেছ তুমি সাধু কথাটোহে কৈ দিবা পুৰা এজ ইট ইজ নহ'লেও একদম 90% ছেম হ'ব তোমাৰ সাধু কথাটো গতিকে তুমি কি বুজি পালা এই কথাটোৰ দ্বাৰা ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে তোমাৰ সাধু কথাবোৰ বেছি মনত থাকে কিন্তু পঢ়া বস্তুবোৰ মনত নাথাকে এতিয়া যদি মই এনেকুৱা এটা টিপ দিওঁ যদি পঢ়াবোৰ সাধু কথালৈ ৰূপান্তৰ কৰি দিব পাৰোঁ তেতিয়াহ'লে তোমাৰ পঢ়াবোৰো সাধু কথাৰ দৰে মনত থাকি যাব গতিকে বলক জানো কেনেকৈ কৰিম চোৱা সাধু কথা এটাত কেনেকৈ থাকে সাধু কথাবোৰত কিছুমান কেৰেক্টাৰ থাকে অৰ্থাৎ চৰিত্ৰ থাকে যে এজন ল'ৰা আছিল তাৰ এটা গৰু আছিল সেই গৰুটো সদায় লৈ যায় আৰু সাধু কথাৰ এটা বৈশিষ্ট্য হৈছে যে ইয়াত সকলোবোৰ ৰসালভাৱে থাকে যাতে ইণ্টাৰেষ্ট লাগি যায় থাকে তোমাৰ গতিকে তুমি পঢ়াখিনিকো ছেম সেই বস্তুটো কৰিব লাগিব তুমি বিজ্ঞান পঢ়ি আছা বিজ্ঞানত ধৰা হ'ল তুমি এটা টপিক আছে য'ত এলবাৰ্ট আইনষ্টাইনৰ কথা আছে ধৰিলোঁ তুমি নিউটনৰ কথা পঢ়িছা কিতাপত আছে নিউটনৰ কথা এনেকৈ আছে চোৱা কিতাপত এনেকৈ লিখা আছে নিউটনৰ সূত্ৰমতে পৃথিৱীৰ যিকোনো বস্তু এটা নিজৰ ফালে টানি থাকে তাৰপিছত এই বলটোক মধ্যাকৰ্ষণ বল বুলি কোৱা হয় এনেকৈ ধৰা হ'ল কিতাপত আছে তোমাক এতিয়া এইটো মুখস্থ নাথাকে মধ্যাকৰ্ষণ বল কাক বোলে এতিয়া তুমি কি কৰা এটা ষ্টৰি বনোৱা এইখিনি লাইনত যে নিউটন নামৰ এজন বিজ্ঞানী আছিল তেখেতে বহুত কষ্ট কৰিছিল কষ্ট কৰি পৰীক্ষা কৰি চলাইছিল পৰীক্ষা কৰি এদিন দেখা পালে যে যেতিয়া তেওঁৰ মূৰত এটা আপেল পৰিল তেতিয়া তেওঁ দেখিলে যে পৃথিৱীৰ দেখোন সকলো বস্তুক নিজৰ ফালে টানি থাকে গতিকে এই আপেলটোকো সি নিজৰ ফালে টানিছে সেইবাবে সি মাটিত পৰিছে আৰু এই বলটোকে নিউটনে মধ্যাকৰ্ষণ বল নাম দিলে গতিকে এইটো বঢ়িয়াকৈ মনত থাকিল অৰ্থাৎ পৃথিৱীয়ে যিটো বল নিজৰ ফালে টানি বলৰ দ্বাৰা নিজক বস্তুবোৰক নিজৰ ফালে টানে সেইটো মধ্যাকৰ্ষণ বল এইখিনি কথা তোমাৰ চিৰজীৱন মনত থাকি গ'ল এনেকৈ সহজ ষ্টৰি বনোৱা যেনে এতিয়া তোমাক বিহুৰ কথা আছে কিতাপত অসমীয়াত বা সমাজ বিজ্ঞানত বিহু কি গোটেইখিনি লিখা আছে একদম ভাষাত লিখা আছে কিন্তু তুমি কি কৰা সেইখিনি এটা ষ্টৰি বনোৱা যে আমাৰ ইয়াত বিহু পাতে তোমালোকৰ ঘৰত যি বিহু পাতা হয় সেই বিহুটোৰ লগত সেইখিনি কথা ৰিলেট কৰা এটা ষ্টৰি ক্ৰিয়েট কৰা যাতে তোমাৰ কেৰেক্টাৰ যোনবিলাক চৰিত্ৰ তুমি থাকা তোমাৰ দাদা বাইদেউ থাকে এনেকুৱা ধৰণৰ এটা চৰিত্ৰ ক্ৰিয়েট কৰা সাধু এটা ক্ৰিয়েট কৰি দিয়া নিজৰ মনতে অলপ টাইম যাব কিন্তু অভ্যাস হৈ গ'লে সদায়ৰ কাৰণে হৈ যাব এতিয়া সমাজ বিজ্ঞান কি বিজ্ঞান অসমীয়া সকলোতে এপ্লাই হৈ যাব সকলোবোৰ কুৱেশ্যন মনত থাকি যাব এতিয়া মাধৱদেৱৰ জীৱন এতিয়া তুমি মাধৱদেৱৰ এটা ষ্টৰি ক্ৰিয়েট কৰা যে মাধৱদেৱৰ জন্ম 1947 চনত হৈছিল যে মাধৱদেৱৰ সময়খিনি এটা পৰিকল্পনা কৰা কেনেকুৱা থাকিব গাঁওখিনি সেই পৰিকল্পনাটো কৰিলে সেই সময়ত জন্ম হৈছিল কিমান কষ্ট কৰিছিল কেনেকুৱা সেই চৰিত্ৰবোৰ তোমাৰ নিজৰ চৰিত্ৰবোৰৰ লগত কল্পনা কৰা যে তোমাৰ যেনেকৈ মা দেউতা আছে তেখেতৰো আছিল সেনেকুৱা ধৰণে নিজে এটা সাধু কথাৰ দৰে ক্ৰিয়েট কৰা যাতে তোমাৰ সাধু কথাটো যেতিয়াই ইচ্ছা তেতিয়াই মনত পৰে তোমাক সাধু কথা ক'ব দিলে আগতে 3 বছৰ আগত
কোৱা সাধু কথাটো ক'ব পাৰিবা না নাই ঠিক তেনেদৰে তুমি সেনেকৈ পঢ়ি থৈ দিবা যাতে 4 বছৰ পিছত যদি তোমাক মাধৱদেৱৰ কথা ক'ব দিয়ে তেতিয়াও তুমি এজ ইট ইজ বা 50% হ'লেও কৈ দিব পাৰা আৰু গতিকে বুজি পালা এইটোই টিপ তাৰমানে তুমি এটা সাধু কথাৰ দৰে ষ্টৰি ক্ৰিয়েট কৰিব লাগিব যিটো বিষয়ে নপঢ়া কিয় যে এনেকুৱা কৰিম লাহে লাহে মনৰ ভিতৰতে এটা ষ্টৰি যাতে তুমি যেতিয়া ইচ্ছা তেতিয়া সেই ষ্টৰিটো নিজৰ মনৰ মগজুতে বাজি থাকিব পাৰে সেই ষ্টৰিটো যাতে মনৰ চকু মুজি ভাবিলে ষ্টৰিটো মনৰ ভিতৰতে কৈ থাকিব পাৰা আৰু ষ্টৰিটো বাৰে বাৰে অনুধাৱন অৰ্থাৎ ৰাতি শোৱাৰ আগতে এবাৰ ষ্টৰিটো মনত পেলাবা তেতিয়া চিৰজীৱন মনত থাকি যাব গতিকে বুজি পালা যে তুমি ৰাতি শুব ওলাইছা বা ৰাতিপুৱা উঠি পেলাই চকু দুটা মুজি ষ্টৰিটো একবাৰ ভাবা যিটো পঢ়িছিলে সেই ষ্টৰিটো সেই যিটো ষ্টৰি বনাইছা আৰু এইটো টিপ বহুতে টপাৰ্ছে ফ'ল' কৰে আৰু সফল হৈ আহিছে গতিকে আশা ৰাখি থাকিল যে তোমালোকে বুজি পাইছা আৰু তোমালোকৰ যদি এপ্লাই কৰা ভালকৈ এপ্লাই কৰা পোনপ্ৰথমে অলপ দিগদাৰ হ'ব কিন্তু তাৰপিছত সকলো ঠিক হৈ যাব ষ্টৰি ক্ৰিয়েট কৰি পঢ়িবা যিহেতু সাধু কথা আমাৰ বেছিকৈ মনত থাকে গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কিবা কুৱেশ্যন থাকিলে তলত কমেণ্ট বক্সটো আছে কমেণ্ট বক্সটো চিনি পোৱা কমেণ্ট বুলি এটা অপশ্যন থাকে সেইটো ক্ৰিয়েট কৰিবা লিখিবা তাকো আৰু ভিডিঅ'টো সকলো ষ্টুডেণ্টলৈ শ্বেয়াৰ কৰিবা আৰু এটা কথা যে তুমি ষ্টৰি ক্ৰিয়েট কৰিবা অৰ্থাৎ সাধু কথা এটা বনাবা যিটো বস্তু পঢ়া এতিয়া তুমি যদি জয়ন্তীয়া বিদ্ৰোহ পঢ়ি আছা বা ৰঙিয়াৰ বিদ্ৰোহ পঢ়ি আছা তেতিয়া ৰঙিয়াৰ বিদ্ৰোহৰ এটা পৰিকল্পনা মনৰ ভিতৰতে সেই পৰিস্থিতিটো কেনেকুৱা হয় তাৰে সাধু কথা এটা বনাই ল'বা